নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই বাবু হাজৰিকাৰ মোৰ সৰু ইউটিউব চেনেলটোলৈ। আজি বনাম বুলি ভাবিছোঁ মাছ ফ্ৰাই বনাইছোঁ আৰু বনাম আৰু কিবা এটা বলক আপোনালোকে দেখুৱাইছোঁ। তাৰ আগতে মই দেখুৱাই দিওঁ নেকি, বজাৰলৈ গৈছিলোঁ, বজাৰৰ পৰা কি কি আনিলোঁ। এয়া নৰসিংহ, পদিনা, আলু, বেঙেনা, ধনিয়া, তাৰপৰা আম, কাচকল, এয়া উৰহি, তাৰপিছত আৰু কি মেইন ইম্পৰ্টেণ্ট হৈছে এইটো ভাত কেৰেলা। 100 টকা কিলো ভাত কেৰেলা, আধা কিলো আনিছোঁ 50 টকা দি। তাৰপিছত জলকীয়া আৰু আনিছোঁ মই চজিনাৰো খাই খুব ভাল পাওঁ, সেইটো কাৰণে চজিনাও লৈ আহিছোঁ। আৰু বেঙেনা আছে, এই যে বেঙেনা। আৰু কি আনিব, আৰু আম আনিছোঁ, মাছ আনিছোঁ, মাছ ফ্ৰাই হৈ আছে। আৰু ভাবিছোঁ আজি মাছৰ বইল বনাম বুলি, বইল বনাই পেলাই খাম বুলি। ফ্ৰাইটো বনাই আছে, ফ্ৰাইও বনাইছে, বইলো বনাম। ব'লক তেতিয়াহ'লে আপোনালোকক দেখুৱাই দিম। আৰু আমাৰ ইয়াত ফ্ৰাই হৈ আছে মাছ, আধা ফ্ৰাই হ'ল এয়া, আধা ফ্ৰাই হৈ গ'ল এয়া। আৰু ইয়াত ফ্ৰাই হ'বলৈ বাকী আছে, হালধি আনি ৰেডি কৰি থৈছোঁ। ইয়াত ফ্ৰাই হৈ আছে। যিহেতুকে মাছ বইল বনাম বুলি ভাবিছোঁ, এয়া 4 পিচ লৈ লৈছোঁ মাছ, লগতে চৰ্বি অলপো আছে। এয়া চৰ্বি অলপ আৰু 4 পিচ মাছ, এই 4 পিচ বইল বনাব লৈছোঁ। আৰু বাকী মাছ ফ্ৰাই হৈ আছে, এই 4 পিচ মই বইল বনাম। ব'লক তেতিয়াহ'লে আপোনালোকক বইল বনোৱাটো মই দেখুৱাই দিওঁ নে কি। কুকাৰত পানী আমাৰ উতলি গ'ল। এতিয়া দিম মই কি, আপোনাৰ আলু। এয়া কাটি থৈছোঁ, কাটি থোৱা আলু ধুনীয়াকৈ দি দিলোঁ। বিলাহী নাযাবি, অকণমান দেৰি আছে তো, নাই হোৱা। তাৰপৰা আলু দি দিলোঁ। এতিয়া মই এটা পিঁয়াজো দি দিলোঁ। তাৰপিছত মই সহজ ভাষাত ক'বলৈ হ'লে থেতালি থোৱা, মানে গিলাচত পূৰা খুন্দি লৈছোঁ এনেকৈ। এইটো নৰসিংহ, মিক্সিত দিয়া নাই, থেতালি থোৱা নৰসিংহ, অলপ জালুকৰ গুড়ি থেতালি লৈছোঁ গিলাচত। তাৰপৰা অলপ নহৰু লৈছোঁ, 4 ফুটামান। তাৰপৰা আদা অলপ লৈছোঁ। তাৰপিছত এই ধনিয়া ককাইদক থৈ দিম, অলপ দেৰিকৈ দিম, লাষ্টত দিম। তাৰপিছত অলপমান হিলাই দিওঁ নেকি। এতিয়া এইখিনি অলপ বইল হ'ব দিম, মানে অলপ উতল এটা আহিব দিম। তাৰপিছত মই মাছ দিম, দেখুৱাইছোঁ আপোনালোকক। আৰু আমাৰ নেক্সট, কি সুন্দৰ গোন্ধ। নেক্সট বিলাহী কাটি থৈছিলোঁ সৰু সৰু দুটা, বিলাহী দুটা দি দিলোঁ। বাছ, এতিয়া জাষ্ট এনেই অকণমান হিলাই দিম। এই পাম্পলেট মাছটো অলপ টাইট হয়, ইমান সহজে ভাগি নাযায়। গোন্ধটো কিন্তু মজা আহিছে। কিছুমানে ভাবিছে চাগে বইল বনাইনো খায়নে কেনেকুৱা মানুহ বুলি, কিন্তু যিসকলে বইল খায় তেখেতলোকে গম পায় বইলৰ মজা কি। ঠিক আছে, অলপ এতিয়া এনেই জাষ্ট ঢাকি দিওঁ। মজা, কি মজা চলি। বিলাহী ককাই দিওঁ। ভাপ লাগি পেলাই কেমেৰাটো খুৱাই থৈ গৈছোঁ। কি মজা, জালুক আৰু নহৰু গোন্ধটো ভাল লাগিছে। বইল বস্তু যিকোনো বনালে মানে যিমান উতলে সিমান খাবলৈ ভাল হয়, মানে সোৱাদ হয় আৰু। আমাৰ বইল মাছ অলৰেডি হৈ গ'ল, এতিয়া খাম। দেখিছেনে কালাৰ, তেল নিদিয়াকৈ তেলৰ নিচিনা হৈছে, কাৰণ কেলৈ তেল দি দিছিল যে, এই চপৰা মাছৰ তেল যে দি দিছিল, সেইটো কাৰণে মই লৈ লৈছোঁ। আৰু আমাৰ কেমেৰামেন মানে
ষ্টাইল কৰি থাকিবলৈ নাই আৰু বাটিত লৈ পেলাই কিবা সজাই মেলি ধুনীয়াকৈ দেখুৱাই আমাৰ লগত মোৰ লগত এইবিলাক খেলি মেলি নাই খাব লাগে বছ একেটা পেটলৈকে যাব ষ্টাইল কৰি এতিয়া খাই চাওঁ এয়া আছে ফ্ৰাই মাছ লৈ লওঁ এডোখৰ সুন্দৰ কৰি লওঁ ডাঙৰ ডোখৰ বিচাৰি লৈছোঁ ফ্ৰাই মাছ এপিচ লৈ ল'লোঁ এপিচ ফ্ৰাই মাছ বছ এতিয়া খাব লাগে আৰু এই আমাৰ লগতে আছে বিৰিয়ানী চিকেন বিৰিয়ানী বেছি নাই অলপে চাগে খাওঁতে নেকি মানে এতিয়া আৰম্ভ কৰোঁ নেকি প্ৰথমে বইল মাছ কমকৈ খাই চাওঁ মজা ইয়াৰ নৰসিংহ আৰু জালুকৰ গোন্ধটো ধুনীয়া লাগিছে চব্জিটো দেখাত বইল নিচিনা লগা নাই তেল যেন বিলি গ'ল কাৰণ কেলৈ মাছৰ তেল চপৰা ক'ত গ'ল এই চপৰা তেল এই তেল চপৰা মানে গোটেই বিলি গ'ল ঠিকে আছে ভালে লাগিছে খাই মজা অসম এতিয়া মই খাই থাকোঁ কেমেৰামেন ধৰি থাকিব নেকি ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ইচ্ছা কৰিলে বনাই খাব যদি ভাল লগা নাই বনাই নাখাব কিন্তু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ কোনোবা নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ